বঙাইগাঁৱৰ বৈতামাৰী সংযোগী ৰাষ্ট্ৰীয় পথত ভয়ংকৰ দুৰ্ঘটনা বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ একে দিশত গৈ থকা AS01 EB 6323 নম্বৰৰ কেটা বাহন এখনে AS19N 8674 নম্বৰৰ বাইকখনক পিছফালৰ পৰা খুন্দিয়ায় খিটাতে নিহত বাইক আৰক্ষী তথা আৰক্ষীৰ লোক এজন নিহত আৰক্ষীজনৰ নাম হল দীপক পাঠকৰ ঘৰ অপয়াপুৰী দীপক পাঠকক চাপৰ থানাত কৰ্মৰত বুলি জানিব পৰা হৈছে চাপৰৰ পৰা দেৱপুৰত অধিকাৰী ৰিপৰ্ট তৃতীয় এইমাত্ৰ ইয়াতে এটা ডাঙৰ দুৰ্ঘটনা হ'ল কালমাৰৰ পৰা চাপৰ অভিমুখে যোৱা দুখন একেটা দিশতে যোৱা এখন গাড়ী মানে মটৰচাইকেল আৰু ক্ৰেটা বাহন এখনে মানুহজনক প্ৰায় 100 মিটাৰমান চোচৰাই লৈ যায় মটৰচাইকেলখন আৰু মানুহজনক ঠিক ব্ৰিজৰ মাজভাগতে মানুহজন পৰি যায় যে বহুত মানে হৃদয় বিদাৰক ঘটনা হৈ গ'ল যে গাড়ীখনৰ নম্বৰ আছিল ক্ৰেটাখনৰ নম্বৰ আছিল AS01 EB 6323 আৰু মটৰচাইকেলখন হ'ল AS19 8674 যে আমি জনামতে মানুহজন চাপৰ আৰক্ষী চকীৰ মানে কৰ্মৰত ট্ৰেফিক পুলিচ হিচাপে কৰ্মৰত হৈ আছে মানুহজন স্পট ডেথ হৈছিল মানুহজন ঘটনাস্থলীতে মৃত্যু হৈছে কি নাম মানুহজনৰ নাম দীপক দাস অভয়াপুৰীৰ বাসিন্দা